আজি আছামিজ থালিখনত বনাম বুলি ভাবিছোঁ জাতিলাও আৰু মাছৰ জোল লগতে বিলাহী দি দিম আৰু এইটো হৈছে কলডিল এইটো আকৌ পাহাৰীয়া কলডিল কোনে কোনে ভাল পায় মানে খাই ক'বচোন দেই মই ইমান বাৰ ভাল নাপাওঁ মানে লোকে লগতে নালাগে এইখিনি হৈছে ভোট জলকীয়া আচাৰ বনাই থৈছিলোঁ ৰাতিয়ে ৰ'দত দিব লাগিব আজি এয়া মাছখিনি ভজা হোৱাই নাছিল নহয় সেইবাবে দুখন কেৰাহী দুফালে কেৰাহীকেইখন ইগন'ৰ কৰিব দেই মানে কিয় জানো মোৰ ইমান কেৰাহীখিনি লৈছোঁ যদিও মানে মই একদম ভাল কেৰাহী পোৱা নাই আজিলৈকে সিদিনাখনিও এখন লৈছিলোঁ যে আপোনালোকৰ আগত মই শ্বেয়াৰে কৰিছিলোঁ সেইখন কি হয় তলত ইমানেই লাগি ধৰে ন মানে শান্তি নালাগে বনাই পিনি মছলা দিয়াৰ লগে লগে তলত লাগি ধৰে সেইবাবে মানে এই পুৰণা কেৰাহীকেইখনেই ইউজ কৰি থাকিব লগা হৈছে এইফালে তেল দি দিলোঁ ইয়াত আকৌ জিৰা দি দিলোঁ মাছখিনি হৈ থকালৈকে যদি জোলটো উতলোৱালৈকে কমপ্লিট হৈ যায় তেতিয়াহ'লে এইফালে মাছো হৈ গ'ল আৰু এইফালে জোলো হৈ গ'ল জাতিলাওখিনি লগতে কাটি লৈছোঁ বস্তুখিনি কাটি লোৱাৰ পিছত মানে ধুনীয়াকৈ হৈ যায় এইবাৰ কলডিলটো থৈ পিনি ভাতকেৰেলা বনাম বুলি ভাবিছোঁ কলডিলত বহুত টাইম লাগিব যিহেতু ৰাতিপুৱা আজি অকণমান বিশেষ কাম কিছুমান কৰিব লগা হ'ল মানে এক্সট্ৰা এয়া পিঁয়াজ দি দিলোঁ ইফালে মাছ হৈ থাকক এইফালে পিঁয়াজ ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল নহয় তেতিয়া বিলাহীখিনি দি দিলোঁ বিলাহী বেছিকৈ দিয়া নাই কাৰণ বিলাহী খাই আকৌ আমনি লগা নিচিনা হৈ গৈছে আপোনালোকে দেখিয়ে আছে চাগে চবতে বিলাহীয়ে কিন্তু জাতিলাও জোলত যিহেতু বিলাহী নিদিলে মোৰ খাই ভাল নালাগে সেইকাৰণে দি দিলোঁ আৰু এয়া ৰঙচুৱা হ'লেই নহয় এয়া জাতিলাওখিনি দি দিলোঁ জাতিলাও কটা আকৌ চিষ্টেমটো বেলেগ ৰুকুনিত মাৰি দিছোঁ সেইকাৰণে ধুনীয়াকৈ সৰু মানে পিচ হৈ গৈছে ধুনীয়াকৈ মছলাখিনি লগাইলোঁ তেতিয়ালে মাছখিনি মানে আধা ভজা হৈ গ'ল আৰু কাৰণ বেছিকৈ ভাজিলে আকৌ জোলত দিলে পূৰা ফ্ৰাই হৈ গ'লে হেৰিটো নোলায় মানে মাছৰ যোনটো সোৱাদটো নাইকিয়া হৈ যায় এয়া আকৌ মগু বুট আৰু পদুনাৰ চাটনিৰ লগত আমৰ মানে হেৰি বনাম বুলি ভাবিছোঁ আমৰ চাটনি বনাম বুলি ভাবিছোঁ আমৰ চাটনি বহুত দিন খাই হোৱা নাই এইকেইটা ভোট জলকীয়া দেখিছেনে কিমান কালাৰ মানে বেলেগ ক'লা কালাৰ ৰঙা নহয় প্ৰথমতে ভাবিছিলোঁ কি ভোট জলকীয়াটো দিম কিন্তু পিছত ভাবিলোঁ বাই চান্স যদি হাতত লাগিবলৈ হয় মুখ যদি পুৰিবলৈ হয় কি হ'ব সেইবাবে আকৌ এক্সট্ৰা কৰি দিলোঁ এয়া ভাতকেৰেলা কাটি ল'লোঁ দুজনৰ কাৰণেহে দুটা ভাতকেৰেলা দিলেই যথেষ্ট মানে এয়া ভোট জলকীয়াটো থৈ ঘৰৰ জলকীয়া দি দিলোঁ আৰু এয়া আম কাটি ল'লোঁ প্ৰথমতে ভাবিছিলোঁ যে এটা আম নালাগে চাগে এফাল আম কিন্তু আমটো ইমানেই অকণমানি দেখিলোঁ যে এটা আম দিলেহে আৰু ইমানেই আপুনি বিশ্বাস কৰক মানে ইমানেই টেষ্টি হৈছিলে ন আমৰ চাটনিখন মানে একদম আৰু খাওঁ লাগিলে যে ধুনীয়াকৈ থৈ ল'লোঁ এতিয়া মিক্সিত অকণমান দেৰি পিছতহে দিম এতিয়া জোলখিনিও হৈ আছে নহয় মানে একেলগতে কৰোঁ বুলি ভাবিলে 4-5টা কাম মানে চব্জি বনোৱা হৈ যায় মাত্ৰ টেকনিকটো লাগে এইফালে মাছখিনি হৈ গ'ল নহয় জোলো হৈ গ'ল দেখিলে নাই এফালে মাছ এফালে জোল মানে মাছ ভাজোতে ৰখি থাকিব দৰকাৰ নাই কিন্তু মাছ ভজাৰ তেলখিনিতে আকৌ এইখিনি তেলতে ভাতকেৰেলা দি দিছোঁ আকৌনো এক্সট্ৰাকৈ কেৰাহীখন ধুবলৈও টাইম নাই আৰু তেলখিনি লোকচান কৰিবও সময় নাই সেইকাৰণে এইবোৰ টেকনিক কিছুমান ইউজ কৰিলে ভাল হয় নে নহয় ক'বচোন আপোনালোকৰ চাগে এনেকুৱা কৰে নে নকৰে নাজানো কিন্তু মই সোনকাল হ'বৰ কাৰণে এইবোৰ টেকনিক ইউজ কৰি হৈ গ'ল নহয় 2-3বাৰ ভজাৰ পিছত এতিয়া পানী দিলোঁ পানী দিয়াৰ পিছত মাছখিনি দি দিলোঁ এতিয়া আকৌ সেই পানীখিনিতে উতলিলে মানে মাছৰ যোনটো গোন্ধ যোনটো টেষ্ট মানে তেল সেইটো চব্জিখিনিত সোমাই যায় এতিয়া মানুহজনে ক'লে আকৌ বেছি সুদা হৈছে নেকি পালেং বইল কৰা পালেংখিনি এনেদৰে মানে ভাপত দি বনালোঁ দেখিছেনে এইটো কিনিব পায় দেই মানে কেৰাহীখনত পানী দি পিনি ওপৰত সেই চচটোৰ হাফৰটো দি পিনি তাতে পালেংখিনি দি গৰমৰ যোনটো হেৰি সেইখিনি মানে পালেংখিনি সোমাই যোৱালৈকে বইল হৈ যায় এয়া চাটনি ন চালাড কি কয় জানো ফটককৈ নামটো মনতে নাহে সেয়া হৈ গ'ল আৰু এয়া পালেং বইলো হৈ গ'ল মাছৰ জোলো হৈ গ'ল এতিয়া মানুহজনৰ কাৰণে বাঢ়ি দিয়াহে কথা আৰু একদম গৰম ভাত আপোনালোকৰ খাব মন যায় যে কেতিয়াবা কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মই ঘৰলৈ মাতিম আপোনালোক আহি যাব খাবৰ কাৰণে মই বনাই পিনি থৈ দিম সদায় দেখাই থাকোঁ আপোনালোকক খুৱাইও মোৰ বহুত ভাল লাগিব মানুহক খোৱাটো এটা বেলেগেই হেঁপাহ নহয়নে ক'বচোন মানুহে কোনোবাই মানে ভাল লাগিছে বুলি ক'লেও সেইটো বহুত নহয় জানো বাৰু এয়া আজি বনালোঁ ভাতকেৰেলা ফ্ৰাই কৰিলোঁ আৰু তেওঁৰ কাৰণে ভাজি মাছ 2 পিচ থ'লোঁ আৰু চালাড ভোট জলকীয়াটো পিছত নিদিলোঁ যে এতিয়া খাম মানে আৰু এয়া পালেঙৰ ভাপত দিয়া পালেং এয়া মাছৰ জোল আজিলৈ এয়াই ভাল লাগিলে লাইক কমেণ্ট